হেল্ল' এভৰিৱান, আশা ৰাখিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। আমৰ আচাৰ বনাইছিলোঁ আজি এমাহমানৰ আগতে বনাইছিলোঁ, কিন্তু আপোনালোকক এটা ভাল ৰিভিউ দিবৰ কাৰণে যে সঁচাকৈ কেঁচা আমৰ আচাৰটো ভাল হৈ থাকে নে নাথাকে সেইটো দেখাবৰ কাৰণে মই ভিডিঅ'টো এমাহৰ পাছত আপলোড কৰিছোঁ। আৰু এয়া চাওক, মোৰ কেঁচা আমৰ আচাৰ এতিয়ালৈকে একো হোৱা নাই, কাৰণ মই ৰ'দত নিদিয়াকৈ এইখিনি আচাৰ ৰাখিছিলোঁ। ইয়াৰ কাৰণে যিখিনি মই আম লৈছিলোঁ, আমখিনি মই গোটা গোটাকৈ ভালদৰে ধুই লৈছিলোঁ। ধুই লৈ পেলাই মই এইটো শ্বেপত কাটি লৈছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব। তাৰপিছত এইখিনি মই নিমখ দিলোঁ 2 চামুচ। নিমখ অলপ সৰহকৈ লাগে, যিহেতু আচাৰত নিমখ অলপ এনেও সৰহকৈ লাগে, তেতিয়া আচাৰটো প্ৰিজাৰ্ভ হৈ থাকে। আৰু লগতে হালধি দিলোঁ। হালধি দি এইখিনি ভালদৰে মিক্স কৰি বলটো মাৰি 2 দিনৰ কাৰণে ৰাখি দিম, কাৰণ এই নিমখত থাকোঁতে ইয়াৰ পৰা এটা পানী ওলাব, আৰু এই পানীখিনিৰ সৈতে যদি আচাৰ ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ আচাৰখিনি অতি সোনকালে বেয়া হৈ যাব। সেইটো কাৰণে কাপ দি পেলাই ৰাখিব লাগিব, যাতে ইয়াৰ এক্সট্ৰা যিখিনি পানী থাকে সেইখিনি আমি পেলাই দিব পাৰোঁ। আৰু এয়া দেখিছে, মই বলটোত যিখিনি এক্সট্ৰা আমৰ ৰস যিখিনি ওলাইছিলে সেইখিনি পেলাই দিলোঁ। আৰু তাৰপিছত ডলা এখনত এনেকৈ পেপাৰ পাৰি লৈছোঁ, আৰু তাতে এটুকুৰা এটুকুৰাকৈ আমখিনি দি গৈছোঁ। কিন্তু এইখিনি আম মই ৰ'দত নিদিওঁ, জাষ্ট ইয়াৰ পৰা পানীটো শুকাবৰ কাৰণে 2-3 ঘণ্টা সময় মই এনেই ডলাখনত তেনেদৰে ৰাখি দিম, যাতে তাৰ পৰা এক্সট্ৰা পানীখিনি শুকাই যায়। গোটা মছলাৰ ভিতৰত মই লৈছিলোঁ কেইটুকুৰামান ডালচেনি, 2 চামুচ জিৰা, 1 চামুচ মেথি পৰিমাণটো কমকৈ লৈছোঁ, নহ'লে তিতা হয় বুলি কয়। আৰু 2.5 চামুচমান হ'ব গোটা ধনিয়াটো, আৰু লগতে 2 চামুচ লৈছোঁ বগা সৰিয়হ, আৰু 1 চামুচ লৈছোঁ ক'লা সৰিয়হ, আৰু লগতে দিছোঁ 3টা শুকান জলকীয়া, আৰু দিছোঁ 1/2 চামুচতকৈ অকণমান বেছি আজৱাইন। আৰু এতিয়া এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত অলপ গুড়ি কৰি ল'ম, বেছি গুড়ি নকৰোঁ। আৰু এইখিনি মই ভাজিও লোৱা নাই, কেঁচাকৈ লৈছোঁ, কিন্তু কিয়নো আমৰ আচাৰত যিটো কেঁচা মছলাৰ গোন্ধ সেইটো বৰ ধুনীয়া লাগে খাই, মই ভাল পাওঁ, সেইটো কাৰণে মই এইখিনি নাভাজাকৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এইখিনি অকণমান সময় গেছত ভাজি পেলাই গুড়ি কৰিও দিব পাৰিব। তাৰপিছত মই একেটা চচতে লৈছোঁ মিঠাতেলৰ পৰিমাণ অলপ সৰহকৈ লৈছোঁ, যিহেতু মোৰ 2 কেজি মানেই হ'ব, বেছিয়ে হ'ব। সেইটো কাৰণে যেতিয়া মিঠাতেলখিনি গৰম হৈ গ'ল, তেতিয়া গৰম হৈ অকণমান ঠাণ্ডা হ'ল, তেতিয়া মই যিখিনি মছলা গুড়ি কৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। তেলখিনি 20% মান ঠাণ্ডা হোৱাৰ পাছতে মছলাখিনি ইয়াত দি দিব লাগে, যাতে মছলাখিনি তেলত গৰমতে অকণমান সিজি যায়। আৰু তাৰপিছত ইয়াত মই কাশ্মীৰী ৰেড চিলি পাউডাৰটো অকণমান দি দিলোঁ কালাৰৰ কাৰণে, তেতিয়া আম আচাৰৰ ৰংটো বৰ ধুনীয়া হয়। তেলতে দি চাবচোন, তেতিয়া তেলৰ ৰংখিনি যেতিয়া ৰঙা হৈ যাব, আচাৰখিনিও কালাৰটো বৰ ধুনীয়া হৈ পৰে। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম, যাতে প্ৰত্যেকটো আমৰ টুকুৰাতে তেল আৰু মছলা ভালদৰে লাগি যায়। ডেছক্ৰিপশ্যনত মছলাৰ পৰিমাণ কিমান লৈছোঁ সকলো দিয়া আছে, আপোনালোকে এবাৰ নিশ্চয় চাই ল'ব। ভালদৰে মিক্স কৰি ল'লোঁ। আপোনালোকে দেখিলে মই ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া এটা ৰং হৈছে। আৰু তাৰপিছত ইয়াতে মই ক'লা নিমখ অলপ দি দিছোঁ, আৰু যদি থাকে আপোনালোকৰ ওচৰত দিব, যদি নাথাকে নিদিলেও হ'ব। তাৰপিছত দি লৈছোঁ কালজিৰা, কালজিৰাটো আমি মছলাৰ লগত খুন্দি দিব নালাগে, গোটাকৈ দিলেই আচাৰত ভাল লাগে খাবলৈ, সেইটো কাৰণে গোটাকৈ দি আকৌ মিক্স কৰি ল'লোঁ। আৰু এয়া চাওক, সকলো দিয়াৰ পাছত মই আপোনালোকক আমৰ আচাৰখিনি ওচৰৰ পৰা দেখাইছোঁ, কি ধুনীয়া এটা ৰং হৈছে, আৰু খাবলৈও খুব ভাল লগা হৈছে। খালি মাজে মাজে এই আচাৰটো অলপ ৰ'দত দি থাকিব লাগে, কিয়নো আমি ৰ'দত নিদিয়াকৈ কেঁচাকৈ ৰাখিছোঁ, সেইটো কাৰণে তেলো সৰহকৈ দিব লাগে। আৰু ইয়াত মই যেতিয়া বটলত ভৰাই ল'ম, তাৰপিছত যদি ইয়াত তেলৰ পৰিমাণ কম হয়, তেনেহ'লে মই আকৌ তেল গৰম কৰি ইয়াৰ ওপৰত তেল ঢালি দিম। একদম বটলটো মুখলৈকে তেল হ'ব লাগে, তেতিয়া আমাৰ আচাৰ কেতিয়াও ভেঁকুৰে নধৰে। আচাৰ পৰাপক্ষত সদায় গ্লাছৰ বটলত ৰাখিব লাগে, প্লাষ্টিকৰ বটলত ৰাখিলে আচাৰ সোনকালে ভেঁকুৰি যোৱাৰ ভয় থাকে। আৰু যিটো বটলত আচাৰ ৰাখিব, সেই বটলটো ভালদৰে ধুই ৰ'দত শুকুৱাই কাপোৰে মুচি ল'ব লাগে, যাতে তাত কোনো ধৰণৰ পানী নাথাকে। আৰু আচাৰ যেতিয়া উলিয়াই তেতিয়া সদায় শুকান চামুচ ব্যৱহাৰ কৰিব লাগে। আৰু এয়া দেখিছে, বটলকেইটা যেতিয়া মই আচাৰ হৈ গ'ল থোৱা, তাৰপিছত ইয়াত মই কেইটুকুৰামান ভোট জলকীয়া ভৰাই দিলোঁ, আৰু লগতে তেল গৰম কৰি একেবাৰে বটলৰ মুখলৈকে তেল থৈ দিছোঁ। আৰু এয়া এমাহৰ পাছত মই আপোনালোকক আমৰ আচাৰ দেখাইছোঁ। আমৰ আচাৰখিনি বহুতখিনি গলি গ'ল, খাব পৰা হ'ল, আমি খাইছোঁ, এটা বটল শেষেই হ'ল। আৰু যিমানেই পুৰণা হৈ আহিব আচাৰখিনি খাবলৈ সিমানেই বেছি সোৱাদ লগা হ'ব।
আৰু বহুতো আচাৰৰ ভিডিঅ' আপোনালোকে মোৰ চেনেলটোত পাব তাৰ লিংকটো মই তলত লগাই দিছোঁ আপোনালোকে ইচ্ছা কৰিলে তাত গৈ চাবগৈ পাৰে আৰু যদি ভাল লাগে সেইকেইটা ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে এইটো ভিডিঅ'টোত যদি ভাল পালে তেনেহ'লে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোক লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ